যিবিলাক বান সাহায্য কৰি আছে ঠিকে আছে, কোনো কথা নাই, খোৱা বোৱা চব দিছে, কাপোৰ কানিও দিছে, কিন্তু যিবিলাক প্ৰয়োজন হয় ছোৱালী মানুহক যিবিলাক দৰকাৰ হয়, পেণ্ট লাগে, চেমিজ লাগে, মাইকী মানুহৰ পেটিকোট লাগে, ব্লাউজ লাগে, হয়নে নহয়? অকল মেখেলাখন চাদৰখনে দিলেইতো নহ'ব, অকল স্পৰ্টিং এটাই আৰু বা ফ্ৰক এখন দিলেইতো নহয়, হয়নে নহয়? তাৰ লগতে সৰু সৰু বস্তুৰ প্ৰয়োজন। এতিয়া তাতে ইস্ত্ৰিবিলাক দি আছে, লগতে ইস্ত্ৰি লগাব কিহত? মানুহকতো প্ৰয়োজন, এইটো লাজ কৰিব লগা কথা নহয়, ডাইৰেক্ট খোলাখুলি কৰিছে, কিন্তু লগাব কিহত? কি পেণ্টি নহ'লে নহয়, মানুহে লগাব কেনেকৈ? অসুবিধা হ'লেতো মানুহক দৰকাৰ হয় ন। আৰু এতিয়া সৰু সৰু ল'ৰা ছোৱালী আছে, 6মহীয়া 7মহীয়া, কিছুমান 2 বছৰীয়া 1 বছৰীয়া পোৱালি আছে, সিহঁতৰ কাৰণেতো হাগিজ প্ৰয়োজন হয়। কাৰণ সিহঁতে এতিয়া কি বোকা পানী লেতেৰা পানী ক'ত থাকিব, কি কৰিব? সিহঁতৰ কাৰণে লৈ যায়, যাতে ব্যৱস্থা যাতে কৰে। আৰু এতিয়া খোৱা বোৱাই দিলেতো অকল নহ'বতো, মানুহে এইবিলাকে যোনে যোনে দি আছে, লৈ গৈ আছে, সিহঁতে ইমান ডাঙৰ কাম কৰিছে, তথাপিও অলপ যদি কষ্ট কৰি পেলাই যদি আমি সকলোৱে ছাপোৰ্ট কৰিম, নকৰা নহয়, তো তথাপিও মানে যাতে সকলোৱে যাতে সহায় কৰে, যাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক যাতে এইবিলাক হাগিজ দিব পাৰে, যাতে টিচু পেপাৰ দিব পাৰে, তাৰ কাৰণে এটা অনুৰোধ থাকিল আৰু।